সুপ্ৰভাত জনালোঁ সকলোকে। এতিয়া ৰাতিপুৱাই ভিডিঅ'টো আৰম্ভ কৰিছোঁ, মানে চোতাল সৰাৰ পৰা বা ভিতৰৰ কাম কৰি মেলি আজৰি, তাৰপিছত চোতালখন সাৰি লৈ গাটো ধুই ল'লে আজৰি। আৰু কি জানে নাই, গছবিলাক ওচৰত ৰুলে সঁচাকৈ যে মই সেয়া বকিও আছোঁ সাৰিও আছোঁ। ইমান ওচৰতে গছবোৰ ৰুই থ'লে চোতালখন, আৰু বৰষুণ দি জেকিও আছে, জেকি মানে পাতবিলাক লাগিও ধৰিছে। সেই গতিকে গা পা ধুই আহিলোঁ। গা পা ধুই আহি তাৰপিছতে মই প্ৰথমে মই কৰিলোঁ মানে ধূপ চাকি গছ জ্বলাই ল'লেহে ভাল লাগে, দিনটোলৈও ভাল লাগি থাকে মনটো, নহয় জানো। সেই গতিকে প্ৰথমে ভগৱানক পূজা কৰি লওঁ, তাৰপিছতহে বাকী পূজা মানে যি হয় হ'ব আৰু। তাৰপিছতে প্ৰথমে ভগৱানক সেৱা কৰি লওঁ, সকলোৰে মংগলৰ কাৰণে। আহিবলগীয়া দিনবোৰ, আজিৰ দিনটো সকলোৰে ভালে কুশলে পাৰ হওক তাৰে কামনা কৰিলোঁ। তাৰপাছতে আহিলোঁ পাকঘৰলৈ, মানে পেট পূজা কৰিব নালাগিব জানো, নিজে নাখালেও ল'ৰা ছোৱালীকতো খুৱাবই লাগিব। সেই গতিকে পাকঘৰলৈ আহিলোঁ। যোৱাকালিৰে মানে ৰাতি ঠাণ্ডা ভাত থাকি গ'লে, গধূলি সময়ত ল'ৰা ছোৱালীয়ে কিবা এটা খাই বৈ কিনে কিতাপ পঢ়ে যে, মানে ভাত আকৌ খাবলৈ বেছি নিবিচাৰে। সেই গতিকে ভাত অলপমান থাকি গ'ল। ঠাণ্ডা ভাত, চাউলৰো ইমান দাম, 50 টকা কেজি, নহয় জানো। ভাতখিনি কি পেলাই দিম নেকি, ঠাণ্ডা ভাত নাখালে কি হ'ব। সেই গতিকে মই পিঁয়াজ অলপ সৰহকৈ কাটি ভাতখিনি মানে পূৰা ভাজি দিছোঁ, পূৰা ফ্ৰাই, মানে পূৰা ফ্ৰাই কৰি দিব লাগিব। ভাতখিনি মানে পূৰা ফুটি টান টান হ'ব লাগিব, ফ্ৰাই মানে এটা ফৰফৰীয়া হৈ যায়গৈ। কিন্তু আপোনালোকেও ল'ৰা ছোৱালীক এনেকৈ বনাই খাবচোন, কিন্তু খাই বৰ ভাল পায়, আৰু সঁচাকৈ খায়ো ভাল লাগে। কিন্তু তাৰপিছতে মই মছলা, মানে গোটা মছলাখিনি যোৱাকালি আনি থোৱা আছিলে, বেছি নহয়, ইয়াত এপোৱা আছে। মই গোটা মছলা আনিলে কি কৰোঁ, মই পেকেট মছলা নাখাওঁ। পেকেট মছলাবিলাক খালে গেছ হয়, কিবা হয়, মানে সেই গতিকে এইবিলাক মছলা খালে একো নহয়। মছলাখিনি ৰ'দত দি দিছোঁ, ৰ'দো ধুনীয়াকৈ দিছে যে, ৰ'দত দি মানে শুকুৱাই দিছোঁ। তাৰপিছত শুকুৱাই মেলি কিনে ধুনীয়াকৈ মানে মিক্সিত মাৰি থৈ দিম আৰু মছলা, তেতিয়া যেতিয়াই মন যায় চব্জিত, মাংসত, যিহত মন যায় তাতে দি খাই থাকিব পাৰিম। কিন্তু খাবলৈ বহুত সোৱাদ হয় কিন্তু দেই, সঁচাকৈ গোটা মছলাই খাব আপোনালোকেও। পাৰিলে যিমান পৰাপক্ষত পেকেট মছলা খাবলৈ এৰি দিব কিন্তু দেই, সঁচাকৈ বেমাৰেই হয়। মই ইয়াত আৰু দুটামান বস্তু দিব পাৰিলোঁ হয়, তেজপাত, মানে জলকীয়া, গোটা জলকীয়া, কিন্তু নাছিলে, সেইকাৰণে মই নিদিলোঁ। আৰু কেতিয়াবা এদিন আনিলে দি দিম। তাৰপিছতে আকৌ মোলৈ বনালোঁ, মানে মই ৰাতিপুৱা সময়ত ভাত নাখাওঁ, সেই গতিকে ৰুটিকে বনাই ল'লোঁ, চাহৰ লগত খাই এয়াকে